যোৱাকালি আমি কোনটো পাঠ পঢ়িছিলো ফুল কোঁৱৰৰ গীত গীতটো পঢ়ি ভাল লাগিলে নে লাগিলে যোৱাকালি আমি আবৃত্তিহে কৈছিলো নহয় জানো আজি আমি বেলেগ বেলেগ গীতৰ সুৰত গাই শুনাম তোমালোকক দেই আৰু তোমালোকে মোৰ লগতে গাবা গাই ভাল লাগিব হয়নে নহয় বেলেগ বেলেগ গীতৰ সুৰত গাম আমি ভক্তিমূলক গীতৰ সুৰতো গাম প্ৰাৰ্থনা সুৰতো গাম বিহু সুৰতো গাম গতিকে তোমালোকে মন দি শুনিবা আৰু ভাল লাগিব মোৰ লগতে চাপৰি বজাই গাবাও দেই গতিকে আজি গীতটো হ'ব কি ফুল কোঁৱৰৰ গীত কি নাম ক'লে ফুল কোঁৱৰৰ গীত ফুল কোঁৱৰৰ গীত ফুল কোঁৱৰৰ গীত আজি আমি গীতকে গাম দেই আজি আমি কি কৰিম গীতকে গাম হা আজি আমি এই কবিতাটো গীতৰ আকাৰে গাম কালিতো আমি আবৃত্তি কৰিলো নহয় জানো আজি আমি গীতৰ আকাৰে গাম দেই আমি প্ৰথমে এটা ভক্তিমূলক হিন্দী ভক্তিমূলক এটা গীত আছে সেইটো সুৰতে গাম দেই তোমালোকে মোক সহযোগ কৰিবা বুজি পাইছানে তোমালোকে মোক সহযোগ কৰিব লাগিব তেতিয়া আমি গাই ভাল পাম দেই এতিয়া মই গান চাবা কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে এইটো হ'ল হৰিনামৰ সুৰত আৰু এটা আছে কি কাঠৰ পক্ষী ঘোঁৰা জেউতি চৰিলে এইটো হ'ল এটা ভক্তিমূলক গীত হা তাৰপিছত আৰু এটা আছে সেইটো হ'ল মই এতিয়া নকওঁ তোমালোকে এতিয়া কৈ দিলে জানি যাবা যে গতিকে মই তোমালোকক সেইটো শেষত ক'ম দেই গতিকে আমি আজি এই হিন্দী ভক্তিমূলক গীতৰ সুৰত যিটো আছে সেইটোকে গাম হ'ব প্ৰথমে গাই লৈছোঁ এইটো দেই কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে এইটো নহয় সুৰটো এনেকৈ নহ'ব দেই আমি গাম কোনটো এই যে আমি এটা প্ৰাৰ্থনা গাইছিলোঁ কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে এইটো ফুল কোঁৱৰৰ আমি শেষৰ শাৰীটো গাইছোঁ এতিয়া আমি প্ৰথমটো গাম প্ৰথমে কেনেকৈ গায় সেইটো গাই শুনাম তোমালোকক দেই তোমালোকে চাই যাবা কিতাপখনত চাই যাবা মই ইয়াত চাই চাই গাই গৈছোঁ তোমালোকক দেই কাঠৰ পক্ষী ঘোঁৰা জেউতি চৰিলে উৰি যাওঁ কৰিল ছমাহৰ বাটকে যায় একেদিনে ছমাহৰ বাটকে যায় একেদিনে মালিনীৰ বাৰীতে পৰিল কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে ভৰিৰে মাৰিলে টিপা সেউতি মালতী গতি মালি হবেও ধৰিলে হিপা ধুনীয়া হৈছে কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে মুখেৰে বজালে হখা সেউতি মালতী গতি মালি হবেও ধৰিলে পুখা
ঘোঁৰা এৰি ফুল কোঁৱৰে অবালৈ মাৰিলে হাল এউতি মালতী তগতি মাৰি অবেউ মেলিলে বঢ়িয়া ভাল লাগিছে নে খুব ভাল লাগিছে নহয় জানো এই গীতটো আজি আমি এই প্ৰথম দুটা পেৰিঘাটে গাইছো এই ভক্তিমূলক গীতৰ সুৰত দেই ইয়াৰ পিছত আমি অন্য এটা গীতৰ সুৰত গাম বুজি পাইছানে এইটো হ'ব কি হৰিনাম কোনোবাই জানা নেকি এবাৰ গাই শুনাচোন মোক মাজনী গাই শুনাচোন হৰিনামটো কেনেকে গাম এইটো আমি এইটো সুৰত গাই গলো এতিয়া ইয়াৰ পিছত আমি কিটো সুৰত গাম হৰিনাম মই গাই গৈছো তোমালোকে শুনিবা কিন্তু মোৰ লগত হাত তলি বজাই হাত চাপৰিয়ে সহযোগ কৰিবা দেই ৰেডি ভাল লাগিলে নে লাগিলে এইটো আমি কি সুৰত গালো হৰিনামৰ সুৰত গাইছো দেই আমি গীতটো আমি লগে ভাগে গোৱা বুলি আমাৰ পাঠটোত আছিলে নহয় এই আমি গীতটো আমি লগে ভাগে গাইছো ভাল লাগিছে শুনি হয় না নহয় তোমালোকে ঘৰত গাবলৈ চেষ্টা কৰিবা দেই পাঠটো খুব ভাল লাগে আমাৰ মনত থাকি যাব এনেকে গালে ভাল লাগিব নে লাগিব হয় না নহয় এতিয়া আমি আৰু এটা গীতৰ সুৰত গাম বুজি পাইছা আৰু এটা তোমালোকে শুনি ভাল পাবা এইটো এটা গীতৰ সুৰত আমি গাই তোমালোকৰ লগত খুব আনন্দ কৰিম সেই গীতটো হৈছে কি বিহু গীত গাইছা তোমালোকে গাইছা নে নাই গাইছা বিহু নাচি পাইছা নাই পাইছা এতিয়া আমাৰ কিহৰ বতৰ বিহুৰ বতৰ নে পূজাৰ বতৰ মাতটো জোৰছে মাতিবা এতিয়া পূজাৰ বতৰ হলেও আমি বিহু এভাগি গাওঁ দেই আজি এই গীতটো সুৰতে আমি এই গীতটোকে আমি সুৰ দি বিহু এভাগি গাম দেই সবেই মোৰ লগত হাত চাপিবা সহযোগ কৰিবা দেই হ'বনে কাঠৰ
ভালকে গাবা দেই কাঠ লাগিছে নে লাগিছে ন একেবাৰে বিহু বিহু লাগি গৈছে আমাৰ পূজা বতৰ যদিও আমাৰ বিহু বিহু লাগি গৈছে হয় নাই এতিয়া আমি কেইটা গীতৰ সুৰত গালো আমাৰ এই কবিতাটো তিনিটা কি কি বাৰু আৰু বিহু গীত আটাইতকৈ ভাল কোনটো লাগিলে বিহু গীতটো ভাল লাগিলে ন বিহু সবে ভাল পায় হয় নাই আজিকালি বিহু নাচি সবে ভাল পায় বিহু গাই সবে ভাল পায় দেই এতিয়া মই তোমালোকক এই কবিতাটোৰ পৰা দুটামান প্ৰশ্ন দিম আৰু তোমালোকে বহি লিখি লবা দেই এই কবিতাটোৰ পৰা মই তোমালোকক দুটামান প্ৰশ্ন দিম তোমালোকে লিখি লবা বহিখন উলিয়াই লোৱাচোন বহিখন উলিয়াই লোৱা প্ৰথম প্ৰশ্নটো চোৱা কেঁচা কঁঠাল পকিবলৈ গুজি দিয়া খুঁটিটো কি বোলে গুজি দিয়া খুঁটি খুঁটিটো কি বোলে কি বোলে ইয়াত তোমালোকৰ চাৰিটা অপচন থাকিব হা এইফালে চাৰিটা অপচন হয় হা চাৰিটা অপচন হয় এইফালে গৈ লোৱা ইয়াত মই ক নম্বৰটো দিম কি চাবা তোমালোকে ইয়াৰ পৰা যিটো শুদ্ধ হয় সেইটো শুদ্ধত চলাই যোৱা না নাল খ নম্বৰটো হাকুটা গ নম্বৰটো গজাল গজাল আৰু ঘ নম্বৰটো ভাল ইয়াৰ ভিতৰত যিটো শুদ্ধ হ'ব সেইটো তোমালোকে শুদ্ধ চিন দিব লাগিব দেই আৰু দুটা প্ৰশ্ন দিম দুই নম্বৰ প্ৰশ্নটো চাবা ৰাতি ফুলা ফুল আমি ফুলৰ নাম পাইছিলো নাই কবিতাটো পাইছিলো গতিকে ইয়াত ৰাতি ফুলা ফুলৰ নাম লিখিব দিছো তোমালোকক দেই দুই নম্বৰ
ৰাতি ফুলা ফুলৰ নাম লিখা ইয়াতো 4টা অপচন থাকিব তোমালোকে বাছি লিখিবা হা ৰাতি ফুলা ফুলৰ নাম দিছো নাৰ্জি জবা জবা কোৱা কথা কোৱা ন জবা গ নম্বৰ গোলাপ আৰু ঘৰ নম্বৰ হ'ল ঘৰ নম্বৰ ঘৰ নম্বৰ হ'ল শেৱালি ইয়াৰ যিটো শুদ্ধ হয় সেইটো তোমালোকে শুদ্ধ চিন দিব লাগিব দেই লাহেকে ধুৱাই আনিছো তাৰপিছত আৰু এটা প্ৰশ্ন 3 নম্বৰতে দিছো মুখেৰে কুঁদি বজোৱা কেইটামান বাদ্য বাদ্যৰ নাম লিখা এইকেইটা তোমালোকে কৰি আনিবা ঘৰত দেই এইকেইটা ঘৰুৱা কাম হিচাপে তোমালোকক দিলো তোমালোকে লিখি আনিবা এটা প্ৰশ্ন দেই এইকেইটা কিতাপত নহলেও তোমালোকে কাৰোবাক সুধি বা ঘৰত মা দেউতাক সুধি বা দাদাহঁতক বাইদেউহঁতক সুধি হলেও কৰি আনিবা হ'ব লিখি লোৱা চবেই লিখি লোৱা এইকেইটা লিখা হলে কবা আৰু দুটামান মই পাঠৰ পৰা শব্দ দিম দেই পাঠৰ পৰা শব্দ কেইটামান দিম তোমালোকে সেইকেইটাও ঘৰত লিখিবা হৈছে লিখিব পাইছানে
লিখা জলদি লিখা আৰু কেটামান প্ৰশ্ন দিম তোমালোকক 1 নম্বৰটো হল না সবৰে হল মহাই দিও 1 নম্বৰটো 1 নম্বৰ মহাইছো দেই কেটামান কিতাপৰ পৰা প্ৰশ্ন দিছো মই দেই কিতাপৰ পৰা কেটামান শব্দ অৰ্থ দিছো এইকিটা তোমালোকে লিখি আনিবা এইকিটা পাঠত পাবা তোমালোকে দেই দুই নম্বৰটো হল নেকি 2 নম্বৰটো হৈছে শব্দকেইটাৰ তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখি আনিবা লিখি আনিবা হাল হাল মানে কি ফুল ফুল মানে কি চলি 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 মানে কি উখা উখা এটা লিখি উখা তাৰ পিছত হল